Hey guys, স্বাগতম আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ। তো আজি আমি অফিচত আহি পালোঁ। আহি পোৱাৰ পিছত আমাৰ ইয়াতে দুখন গাড়ী নতুন কিনা হ'ব আজি। এখন ৰূপকদাই কিনিব কিয়া চেল্টছ আমাৰ ইয়াৰ যোৰহাটৰ ডিলাৰৰ পৰা, আৰু ছেকেণ্ড আমাৰ অফিচৰে দেৱজিতে কিনিব মানে ৰূপকদাৰ গাড়ীখন। চ' আমি তাতে যাম, ডেলিভাৰী লোৱা হ'ব, গাড়ী দেৱজিতেও লোৱা হ'ব, ৰূপকদায়ো লোৱা হ'ব। তো তাৰ দিশে আমি আগবাঢ়িবলৈ ওলাইছোঁ। অফিচত এতিয়া প্ৰিয়াংকু মই আছোঁ। প্ৰিয়াংকু হেল্ল' কৈ দিয়া। হাই। তো প্ৰিয়াংকুৱে মই ওলাই এতিয়া যাম। এতিয়া লিফ্টত অফিচৰ পৰা ওলাই পেলাই অফিচ মাৰি ওলাইছোঁ আজি প্ৰায় অফিচ বন্ধকেই দিয়কচোন। আমি আহি আছোঁ বাটৰ পৰা, লগৰখিনি লগ হ'ব, একেলগে গৈ আছোঁ আমি। আমাৰ যোৰহাটৰ এই মাজত যে ডিভাইডাৰকেইটা বনালে, এইকেইটাই বহুত অসুবিধা কৰে আমাক। আগত নাথাকোঁতেই ভাল আছিলে, ৰাস্তাটো বহল আছিল। আৰু এই 4 লেনটো কি যে মজা লাগে চলাই। সৌৱা ডিলাৰ দেখিছোঁ আৰু মোৰ স্কুটিখন এইফালে ৰখাই থৈ যাওঁ, তেওঁলোকক চাওঁ কি কৰি আছে। সেইকেইটা ৰখি আছে। তো এয়া ডিলাৰ পালোঁহি আমি কিয়া। কেইজন দেৱজিত আৰু হয়তো লগত কাৰোবাক লৈ আহিছে। দেৱজিতৰ ফূৰ্তি। ৰূপকদা অহাৰ আগতে আহি পাই গৈছে, কিয়াৰ সন্মুখত ৰখি আছে। পাৰ হৈ যাওঁ, যিহে ৰাস্তাত ভিৰো। তাৰ ওচৰত যাওঁচোন। এয়া প্ৰিয়াংকু আহি পালে। পাৰ্টি ক'ত দিবা? অফিচতে খাম। লগ হৈছোঁ, তিলোত্তমা আহিছে, দেৱজিত আমাৰ গাড়ী কিনিব। তো আমি এতিয়া দেৱজিতৰ ফিলিংবোৰ সুধি থাকিম, গৈ থাকিম, ডিলাৰৰ ফালে যাওঁ। আমি আহি জাষ্ট বহিছোঁ আৰু চাওঁ কি হয়। দিয়ে নে নিদিয়ে গাড়ীখন। তো আহি বহিছোঁ, ভাল লাগিছে, ভালেই। ডিলাৰটোৰ ইণ্টেৰিয়ৰটো ধুনীয়া। আমাক কফি চফি খুৱাই নে নোখুৱাই বা এতিয়া। দেৱজিত কেনেকুৱা লাগিছে নতুন গাড়ী কিনিবা? মজা লাগিছে ন মনটো? অঁ, দেৱজিত আজি পূৰা হাঁহি। গাৰ্ডেন তিলোত্তমাই টেনশ্যন লৈ আছে তাই নিজৰখন ল'বলৈ। কেতিয়া ল'ব? আমাৰতো নায়েই আৰু। এইটো চেল্টছৰ হেৰি চলি আছে, এড চলি আছে। আমি অলপ কফি চফি দিছে, খাই লৈছোঁ। গাড়ী মালিক আহি পাইছে। দিলেও খাবলৈ বেয়া পাইছে, লাষ্ট কৰে ফ্ৰী বস্তু খাবলৈ। তো আমি কিয়াৰে অকণমান চাহ তাহ খাই লৈছোঁ। কফি দিছে। দেৱজিতে গাড়ী কিনিবলৈ আহি মজা লৈছে কফিৰ। মালিক আহি পাইছে। ৰূপক দা কংগ্ৰেচুলেশ্যন। থেংক ইউ। হয় না, আহিলা? আহা। আমি আগতে আহি কফি খাই আছোঁ, আহক। ইয়াত হৈ আছে আমাৰ দেৱজিতৰ গাড়ী কাগজ পত্ৰ। ঠিক আছে, মই উইটনেছ হিচাপে চাইন কৰি দিছোঁ। আমাৰ পইচাই এতিয়া। ইয়াত পইচাৰ লেনদেন চলি আছে। তো বাকীখিনি দিয়া হৈ গ'ল, অলৰেডি কিয়াৰটো দিয়া হৈ আছে। তো বাকীখিনি চাই লওঁ কিমান হয়, কি হয়। এইখন দেৱজিতৰ গাড়ী, অলৰেডি দেৱজিতে ডেলিভাৰী লৈছে। আমি চাই আছোঁ, কণ্ডিশ্যন টিপটপ। মই চলাই থাকোঁ কেতিয়াবা। বিট 2000 মষ্ট প্ৰবলি 13 বা 14 হয়। কণ্ডিশ্যন অ'কে আছে। চেল্ফটো মাৰিছিলে নেকি? চেল্ফটো মাৰি চাওক আৰামত। টিপটপ কৰি দিছে বছে, একদম গা ধুৱাই আনিছে। এটা চেল্ফতে ষ্টাৰ্ট হৈ গ'ল। দেৱজিত বহিব লাগিছিলে গাড়ীত। আজি দেৱজিতে পূৰা পাৰ্টি কৰাব আমাক, বহুত ডাঙৰ পাৰ্টি কৰাব অফিচত আমাক। তো এখন গাড়ীটো অলৰেডি ডেলিভাৰী হৈ গৈছে।
আমি এতিয়া ৰখি আছোঁ আমি ছেকেণ্ড গাড়ীখন কিয়া চেল্টছ যোনখন আছে অলৰেডি আমাক ছাৰপ্ৰাইজ হিচাপে ৰাখিছে চোৱা নাই আমি এতিয়ালৈকে চাম আৰু গাড়ীখন ৰেডি কৰি আছে মে বি পলিচ মাৰি আছে তো ইয়াৰ পিছত আমি সেইখনৰ কি হয় চাওঁ আপোনালোকে চাই থাকক এইটো মুহূৰ্তৰ বাবে আমি ৰখি আছিলোঁ তো ফাইনেলি দিছ ইজ দ্য মমেণ্ট এই গিফ্ট চিফ্ট লৈছে আৰু ৰূপকদাৰ দিন তো কিয়াই এটা গিফ্টো দিছে যিখিনি ট্ৰিটমেণ্ট দিছে বহুত সুন্দৰ ট্ৰিটমেণ্ট দিছে কিয়াই তো এতিয়া আমি গাড়ীখনৰ ফালে অলপ চাই লওঁ আহক ফাৰ্ষ্ট অফ অল এই আমাৰ SUV বিলাকত এই হেডলেম্পবিলাক DRL এনেকৈ হেল'জেন টাইপ হ'লে ভাল হেল'জেন নহ'লে ভাল হয় একচুৱেলি চৰি এইখিনি লাইট যোনখিনি আজিকালি আহিছে LED টাইপ সেইখিনি পূৰা হোৱাইট কৰি দিয়ে ন আমি ইমান টেকনিকেলি নাজানো কি হয় কিন্তু হোৱাইট কৰি দিয়ে পূৰা আৰু টায়াৰ চাইজ চাওক এখন 16 হয় ইয়াৰ ওপৰখনত 17 আহে চব এলয় আছে এখন ড'ৰ ইয়াতে ভিতৰত গৈ চাওঁ বৰ ধুনীয়া লাগিছে এইটো ডেছবৰ্ড ৱাও এইটো যে BMW লিখা ফিলিং দিছে মোক আজি যে দুখন ইয়াত স্ক্ৰীণ আছে আপোনালোকে দেখিছে এইখন এখন তলত আৰু এখন সৰু স্ক্ৰীণ AC কাৰণে দিছে এয়া ষ্টিৰিঙতে ক্ৰুজাৰ কণ্ট্ৰল বা ভলিউম আপ ডাউন কল ৰিচিভ সেইখিনি দিছে ফিচাৰ দিছে ডেছবৰ্ডখন ডাঙৰেই হয় তো কুইক ভিউ দেখাইছোঁ মই আপোনালোকক তো ভিতৰটো ডাঙৰ হয় এই মাইনাই খেলিয়ে আছে ৰিয়া মাইনাই আমাৰ তো এই বেকৰ চিটটো স্পেচটো চাই দিওঁ মই এবাৰ আপোনালোকক অকণমান দেখাই দিছোঁ চ' এই ভিতৰত সোমালে লেগ স্পেচটো চাওক একেবাৰে চিটটো মানে পিছলৈ দিলতো মোৰ ভৰিকেইটা একদম সুন্দৰভাৱে ফিটিং হৈছে মানে আপুনি আৰামত শুই যাব পাৰে এতিয়া ধৰক আপুনি গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ যদি যায় AC খাই এইকেইটা ভেণ্ট হয় তো আপোনাৰ কোনো কষ্ট নহয় আৰু পিছৰটো চাওক না কিমান ডাঙৰ আমাৰ বুট স্পেচ এটা দিছে অকল এই লেম্পকেইটা অকণমান হেল'জেন নিদি বেলেগ ভাল আছিলে তো এইখিনি ড'ৰ ফিনিছ লগতে এয়া দুৱাৰতে এইখিনি আমাৰ এই ৰ'দ দিলে দাঙিবলৈ দিছে দিয়ক নতুন ফিচাৰ্ছ আৰু ইয়াৰ পিছফালটো চাওক কিয়া চেল্টছ নতুন ভাৰ্জনখন তো এতিয়া 2023 মডেলত গোটেই টেইল লেম্পটো চাওক যোনটো বেকলাইট থাকে গোটেইটো মানে জইন কৰি দিছে আজিকালি সব গাড়ীতে জইন কৰি দিয়া ওলোৱা হৈছে সেইটো কাৰণে তো কুইক ভিউ এটা আপোনালোকক দেখালোঁ আপুনি চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু ইমানখিনি কৰি থকাৰ কাৰণে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নকৰিলেও নাই বাৰু কিন্তু ভাল লাগিলে কৰি দিব ভিতৰটো চাওঁ এইফালে পাওঁ তো এইখিনি স্পেচ আছে ইয়াত আমি চলাম পাছত চলাম এনেও কিন্তু এতিয়া বৰ্তমান গাড়ীখন উলিয়াই নিয়া নাই ডিলাৰৰ ভিতৰতে আছে সেইটো কাৰণে তো ফ্ৰণ্টৰ ফালেও গোটেইখিনি দেখালোঁ ৰূপক দাই ফটো মাৰি আছে ৱাইফৰ নতুন গাড়ী লৈছে দিয়কচোন আৰু মাইনা ব্যস্ত ডাঙৰ চাবিটোৰ লগত গাড়ীখন কিন্তু সুন্দৰ লাগিলে আজিৰ দিনটো এনেকৈ শেষ হৈ আহিল এতিয়া আমি আকৌ নিজৰ ঘৰলৈ যাবলৈ ওলালোঁ আপোনালোকে যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰি জনাব আৰু ইয়াতকৈ ভাল ভিডিঅ'জ আপোনাক দেখাবলৈ ট্ৰাই কৰি থাকিম আপোনালোকৰ আশীৰ্বাদত আগবাঢ়ি যাম বুলি ভাবিছোঁ আপোনালোকে সঁহাৰি জনাব থেংক ইউ ছ' মাছ ফৰ ৱাটছিং